হেল্ল' এভৰিৱান, মই পিংকি আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া প্ৰায় বাজিছে 7:20 আৰু ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো বিশেষ আৰু আজি আমাৰ পথাৰত আছে নভুৰি। ভাবিলোঁ আপোনালোককো ভিডিঅ' এটা কৰি দেখাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি কৰোঁ কি নকৰোঁ। এতিয়া আহক, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ। এয়া এতিয়া পথাৰলৈ যাবলৈ ৰেডি হৈ ল'লোঁ। ভাত পানী খাই আজৰি হৈ ল'লোঁ। মা গ'ল বাৰু আৰু মইহে আছোঁ এতিয়া। মই লাহে কাম বন কৰি ওলাইছোঁ আৰু এইপিনে পথাৰ পাই গ'লোহি। সকলোৱে ৰুই আছে দেখিছেনে, খুৰী বৰমাহঁতে, এইপিনে আপা সকলোৱে ৰুই আছে। পথাৰৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া সেউজীয়া সেউজীয়া পৰিৱেশ। এয়া সকলোৱে মাটি ৰুলে বাৰু। এয়া দুপৰীয়া টাইমত ভণ্টিয়ে চাহ দিব আহিছে। সকলোৱে চাহ খাইছে দেখিছেনে। পথাৰত যে এনেকৈ খোৱাটোৱে এটা মজা বেলেগ। আৰু এইপিনে এতিয়া পথাৰৰ পৰা আহিলোঁ, আহি পিনি এতিয়া গা পানী ধুই লওঁ। ভিডিঅ'টো চাই থাকিব। এতিয়া গা ধুই আহিলোঁ, এয়া কাপোৰ কানি পিন্ধি ল'লোঁ ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া বৌহঁতৰ ঘৰত যিহেতু নভুৱে আমাৰ মানে আধি দিছে আৰু সেইবাবে বৌহঁতৰ ঘৰলৈ যাব লাগিব আৰু এতিয়া ব'লক যাওঁ। আৰু এতিয়া আহিলোঁ দেখিছেনে, ভাত দি আছে আপাহঁতে সকলোৱে। এয়া আজিলৈ আহিছোঁ বাই। ভিডিঅ'টো কেনেকুৱা পালে জনাব।